নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে মাহী আহিছিলে ঘৰলৈ বুলি আৰু দুইজনী লগ হৈছোঁ যেতিয়া ফুৰিবলৈ নগ'লে হ'ব জানো দুইজনী আমি অকণমান ওলাই আহিলোঁ তাৰ পাছত সোমালোহি ডাঙৰ মাহী ঘৰত ধুনীয়াকৈ এনেকৈ চাহ খালোঁ চাহ খোৱাৰ পাছত এতিয়া দেখাই আছোঁ আপোনালোকক ডিনাৰ যিটো মই বনাই আছিলোঁ মাহীক খুৱাবৰ কাৰণে এইফালে বনাই আছোঁ মছলা চিকেন আৰু লগতে বনাই আছোঁ গৰৈ মাছৰ পোৰা পিটিকা গৰৈ মাছটো ধুনীয়াকৈ মানে জুইত পুৰি লোৱা হৈছিলে আৰু তাতে অলপ পিঁয়াজ কেঁচা জলকীয়া ধনিয়া গোটেইখিনি দিয়া হ'ল আৰু গৰৈ মাছটোত অৱশ্যে বা মাছৰ চাটনিত খৰিচা দিলে ভাল লাগে কিন্তু মই খৰিচা খাই বেয়া পাওঁ সেইবাবে নেমুকে দিলোঁ আৰু এয়া হৈছে নেক্সট ডে মই ওলালোঁ মাহীৰ লগত গুৱাহাটী যাবলৈ এতিয়া দুইজনী ট্ৰেইনত বহি মানে আমি শুই গৈছোঁ ট্ৰেইনত আমাৰ ডবাটোত প্ৰায় অলপ সময়ৰ পাছতেই ডবাটো খালী হৈ গ'ল আৰু সেইকাৰণে আমি একদম ধুনীয়াকৈ শুই গৈছোঁ আৰু ট্ৰেইনত গৈছোঁ যেতিয়া কিবা এটাতো খাব লাগিবই দুইজনী এনেকৈ কফি খালোঁ কফি খাই এয়া আমি পালোগৈ গুৱাহাটী আৰু ৰাতিপুৱা আমি এনেকৈ ধুনীয়াকৈ সকলোৱে একেলগে ব্ৰেকফাষ্টটো কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই